নিৰ্মাণ কৰিছিল কিন্তু স্থানীয় যাত্ৰীবাহী মালবাহী আদি বিভিন্ন মানুহৰ পৰা যি ধৰণে তেওঁলোকে কৰ সংগ্ৰহ কৰিছিল তাত অধিষ্ঠিত হৈছিল আৰু মানুহসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই টুল গেটখন উচ্ছেদ কৰিছিল যে এইবাৰো যাতে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আমি প্ৰশাসন ৰাষ্ট্ৰীয় প্ৰাধিকৰণ আৰু যিটো কোম্পানী আজি এই টুল গেটখন লিজত পাইছে তেওঁলোকক আমি আহ্বান কৰিছে। আমি প্ৰথম কথাটোকে শ্ৰীৰামপুৰৰ পৰা টিহু পাঠশালালৈকে এতিয়ালৈকে ৰাষ্ট্ৰীয় পথটো সম্পূৰ্ণভাৱে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হোৱা নাই। ডাইভাৰচনবিলাকত তেওঁলোকে গছপুলি ৰোপণ কৰা নাই, স্পীড ব্ৰেকাৰসমূহ বিজ্ঞানসন্মতে দিয়া নাই আৰু কেইবাখনো এতিয়াও ৰাষ্ট্ৰীয় পথত দলং নিৰ্মাণ হোৱা নাই। ৰাষ্ট্ৰীয় পথ জনাৰ্জীৰ্ণ হৈছে যে অসম্পূৰ্ণ অবিজ্ঞানসন্মত এই ৰাষ্ট্ৰীয় পথত যদি এনেকুৱা ধৰণৰ সংগ্ৰহ হয় স্বাভাৱিকতেই যাত্ৰীবাহী মালবাহী আৰু ব্যক্তিগত যাবনৰ মানুহসকল ব্যথিত হ'ব আৰু ক্ষোভিত হোৱাটো স্বাভাৱিকতা। আৰু সেইকাৰণে আমি কৈছোঁ যে তাৎক্ষণিকভাৱে প্ৰথমেই ৰাষ্ট্ৰীয় পথসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰক, তাৰপিছত তেওঁলোকে দূৰণিবতীয়া যাত্ৰীবাহী মালবাহী গাড়ীবিলাকৰ পৰা কৰ সংগ্ৰহ কৰা তাৰ আমাৰ আপত্তি নাই। কিন্তু যিহেতুকে আমি ইয়াত কৰ কাটল দিম এইকাৰণে যে যাতে আমি মসৃণ আৰু সুচল এটা আমি যাতায়াত ব্যৱস্থাটো পাম। কিন্তু এতিয়ালৈকে আমি মসৃণ আৰু সুচল যাতায়াত ব্যৱস্থাটো আমি পোৱা নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত অসম্পূৰ্ণ এটা পথৰেই যদি আজি আমি কৰ দিব লগা হয় স্বাভাৱিকতে ৰাইজ ব্যথিত হ'ব, ক্ষোভিত হ'ব। গতিকে সেই ধৰণৰ ক্ষোভিত যাতে হৈ পুনৰবাৰ ৰাজপথত মানুহ ওলাই আহিব নলগা হয় তাৰ কাৰণে প্ৰশাসন আৰু ৰাষ্ট্ৰীয় প্ৰাধিকৰণ আৰু যিটো কোম্পানী পাইছে সেইটো কামে কৰে। দ্বিতীয় কথাটোকে যে ইয়াত এখন টিলগেট নিৰ্মাণ হৈছে, ইয়াত স্থানীয় যুৱক যুৱতীসকলক নিয়োগ কৰিব লাগিছিল। আজি কিছু সংখ্যক কৰিছে কিন্তু দেখিছোঁ, কিন্তু বেছিভাগ তেওঁলোকে বাহিৰ ৰাজ্যৰ পৰা বহি ঠাইৰ পৰা আনি পেলাই ইয়াত সংস্থাপিত কৰিছে। যে এই টুল গেটত যদি স্থানীয় শিক্ষিত যুৱক যুৱতীসকলক মকৰল কৰা নহয় তেতিয়াহ'লে এই টুল গেটখন নিৰ্মাণৰ ক্ষেত্ৰত বা এইখন টুলখন চলাই নিয়াৰ ক্ষেত্ৰত কিন্তু আমি বিৰোধ কৰিম আৰু ইয়াৰ কাৰণে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। গতিকে ৰাষ্ট্ৰীয় প্ৰাধিকৰণ যিটো কোম্পানী পাইছে চৰকাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ স্থানীয় যুৱক যুৱতীসকলক ইয়াত সংস্থাপিত মকৰল কৰাৰ ব্যৱস্থা দিয়ক, বিজ্ঞানসন্মতভাৱে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় পথ দলংসমূহ নিৰ্মাণ কৰক, তাৰপিছত তেওঁলোকে দূৰণিবতীয়া যাত্ৰীবাহী মালবাহীৰ পৰা কৰ সংগ্ৰহ কৰে তাৰ আমাৰ আপত্তি কৰিব লাগে। তৃতীয় কথাটো কৈছে যে আমাৰ বহুত সৰু সৰু যান বাহন স্থানীয় আছে যিসকলে প্ৰতিদিনে সেই যান বাহনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ পৰিয়াল চলাই আছে, তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিছে। আনহাতে এই গাড়ীসমূহ কিনাৰ কাৰণে তেওঁলোকে ফাইনেন্স কোম্পানীৰ পৰা যি টকা লৈছে তাক তেওঁলোকে মাহে ইনষ্টলমেণ্ট হিচাপে দিব লগা হৈছে। গতিকে 500 টকা সংগ্ৰহ কৰাৰ পিছত যদি 200-300 টকা তেওঁলোকে টোল গেটত কৰ দিব লগা হয় তে 200-300 টকাৰে তেওঁলোকে কেনেকৈ মাহেকীয়া এই ইঞ্চুৰেঞ্চ কোম্পানীসমূহক তেওঁলোকে ধন আদায় দিব, পৰিয়ালসমূহ কেনেকৈ চলাব আৰু তেওঁলোকৰ ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব। গতিকে আমি পুনৰ কৈছোঁ যে প্ৰথমে ৰাষ্ট্ৰীয় পদসমূহ সুচল কৰক, বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক আৰু স্থানীয় সৰু বৰ তিনিচকীয়া চাৰিচকীয়া সকলো বাহনক তেওঁলোকে ৰেহাই দিব লাগে। এই কথাটো আমি কৈছোঁ। জাতীয় মহাসভাই আমি দাবী উঠাওঁ আৰু যদি তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি ৰাইজৰ সহযোগত আমি যি ধৰণৰ প্ৰতিবাদ কৰোঁ তেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি বাধ্য হ'ম।